এতিয়া বেলেগত মানে কতো ৰুমে পোৱা নাই ৰুম বিচাৰি বিচাৰি ভাগৰি গৈছোঁ বুলি ক'ব লাগিব খোজকাঢ়ি কাঢ়িয়ে জালুকবাৰী টাউন পালোঁ আহি আহোঁতে গাড়ী এখনো নাপালোঁ এতিয়া যাওঁতে পাওঁনে নাপাওঁ এইটো ৰুমটো যিটো আমি চাবলৈ আহিছোঁ এক্সট্ৰাকৈ আছে এইটো মালিকৰ ঘৰটো আৰু হাঁহি গাইছে চা ভাল পাইছে বতাহ ধুনীয়া বতাহ মাৰি আছে যে ভাল পাইছে একদম বাহিৰত আহি ৰুমত তামান ফূৰ্তি পাইছে একদম ঘূৰি ফুৰিব পাৰে গাড়ীত আৰু আন্ধাৰে হৈছে দেৰি হৈছে ভাত বনোৱা দেৰি হ'বগৈ আজি হেল্ল' এভৰিৱান কি খবৰ সকলোৰে নিশ্চয় ভালে চাগে আৰু মোৰ এনে এটা ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আজি যিহেতু ছানডে সেইকাৰণে জানিছে ছানডে অলপ দেৰিকৈ হয় উঠা আৰু আজি আপোনালোকক কৈছিলোঁ যে আমি ৰুম চেঞ্জ কৰাৰ কথা আজি ৰুম চেঞ্জ কৰা নহ'ল কাৰণ মানে কি হৈছে মানে ৰুম আমি তেনেকৈ ভালকৈ পোৱা নাই য'ত বিচাৰিছিলোঁ মানে অকণমান অসুবিধা আছে আৰু ইয়াৰ ওচৰতে এটা পাইছোঁ তাতো মানে অকণমান অসুবিধা আছে চ' সেইকাৰণে মানে ৰুম ভালকৈ পোৱা নাই বুলিয়ে ক'ব লাগিব আৰু ইয়াৰ আৰু অলপ আগত এটা পাইছোঁ মানে অকণমান আগত চাবলৈ যামহে আৰু হাজবেণ্ডে মানে গৈছিলে তালৈ চাবলৈ কিন্তু মানে মানুহজন নাছিলে যিজন মানে ঘৰৰ মালিক তেওঁৰ মানে ৱাইফ আছিলে ৱাইফে কৈছে মই এইবিলাক নাজানো বুলি কৈছে মানে ৰুম ভাড়াৰ কথা কিমান কি লয় নাজানে চ' মানুহজন নাছিলে কাৰণে মানে কথা পাতিব পৰা নাছিলে কিন্তু ৰুমটো চাই গৈ আহিলে অলপমান পচন্দ হৈছে বুলি কৈছে তথাপিও মানে কথা পাতিব লাগিব দামটো মানে জনা নাই ভালকৈ চ' সেইকাৰণে অকণমান পাছত যাম আমি মানে ৰুমটো চাবলৈ লগতে আপোনালোককো দেখুৱাম ক'ত ৰুম লৈছোঁ আৰু অলপমান বজাৰো আছে কৰিবলৈ যিহেতু আজি ছানডে বজাৰো কৰিব লাগিব অলপমান আৰু এতিয়া যাব নোৱাৰোঁ এতিয়া 4টামান বাজিছে 6টামান বজাত যাম চাগে একেবাৰে ৰুমটোও চামগৈ আৰু লগতে অলপমান বজাৰো কৰি আহিমগৈ এতিয়া ইমান বেছি ৰ'দ পৰিছে চাচোন এই ৰ'দত যাব নোৱাৰোঁ মানে সেইকাৰণে অলপ দেৰিকৈ যাম মানে হেৰিত বজাৰ কৰিবলৈ আৰু কিবাকিবি শাক পাচলি অকণমান বজাৰ কৰি আহিব লাগিব বজাৰো মানে কমি আছে আৰু যোৱা দেওবাৰে যে কৰিছিলোঁ তেতিয়াই বজাৰ কৰা তেতিয়াৰ পৰা আৰু কৰাই নাই একেবাৰে ৰুমটোও চামগৈ আৰু বজাৰো কৰি আহিম আজি মানে ভাবিছিলোঁ যামেই ৰুমৰ পৰা কিন্তু কি হ'ব গোটেই কাপোৰ কানি পেকিং কৰি ল'লোঁ অলপমান আকৌ উলিয়াই থৈ দিব লগা হৈছে কাৰণ পিন্ধা কৰা কাপোৰখিনি লাগিবই যিহেতু সেইকাৰণে অকণমান আকৌ উলিয়াই থৈ আধা আকৌ সামৰিবলৈ থৈ দিছোঁ আৰু ৰুমটো মানে আজি চাবলৈ যাম এতিয়া কেতিয়া মানে তাত যাবলৈ পাওঁ নাজানো কাৰণ আজি কথা পাতিমহে মিলেনে নিমিলে সেইটোও নাজানো ৰুমটো বাৰু পাওঁ নে নাপাওঁ মুঠতে খালী আছে ৰুমটো অলপ পচন্দ হৈছে বুলি কৈছে হাজবেণ্ডে তথাপি মই এবাৰ চাই আহিমগৈ হাজবেণ্ড অলপ সময় পিছত যাম আৰু আপোনালোককো দেখাই থাকিম চাই থাকিব এতিয়া ইমান বেছি গৰম পৰিছে ভাবিছিলোঁ এতিয়া 4টা বাজিছে এতিয়ালৈ ইমান বেছি ৰ'দ পৰি আছে ভাবিছোঁ এতিয়াই যাওঁ সোনকালে গুচি গৈ বজাৰ কৰি আহিম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰোঁ ইমান বেছি ৰ'দ মানে ভিতৰত থকাই মানে অসহ্য হৈ গৈছে বহুত গৰম তাতে আকৌ আমাৰ মানে ওপৰ ফেন নাই যে এখন ফেন সেইখন ফেনতে মানে দিগদাৰ হয় 3টা মানুহ ল'ৰাটো ওপৰ ফেনখন বেয়া যে তো সেইকাৰণে দিগদাৰ হয় মানে গৰম বহুত বেছি গৰম পৰিছে এইফালে একে খিৰিকি চিৰিকি খুলি লৈছোঁ আৰু পাতিতে শুই আছোঁ দেহাও শুই আছে দেৰিকৈ আপোনালোকক লগ পাই আছোঁ এতিয়াতো যাব নোৱাৰে অলপ পাছত আপোনালোকক লগ পাই আছোঁ চাই থাকক ভিডিঅ'ত আৰু এইফালে এতিয়া আমি যাব ওলাইছোঁ ৰুম চাবলৈ আৰু হাজবেণ্ডে দেখাৰ আগত লৈ গৈ আছে ৰুমটো চাই আহোঁগৈ এতিয়া ৰ'দটো কমিছে 5টা বাজি গ'ল আৰু 5:30 হ'লে চাগে ৰুমটো চাওঁগৈ তাৰপিছত একেবাৰে বজাৰ অকণমানো কৰি আহিম জালুকবাৰীত গৈ টাউনত আৰু এতিয়া অটো এখন ৰখোঁ টেম্পুতে যাম কেইটা গ'লে 2টা আৰু হৈ আছে মই আৰু হাঁহি গাইছে চা ভাল পাইছে বতাহ ধুনীয়া বতাহ মাৰি আছে যে ভাল পাইছে একদম বাহিৰত আহি ৰুমৰ বাহিৰত ভাল পাইছে পুৱাই ইমান যে ভাল পায় ফুৰিব যোৱা বুলি ক'লে ধুনীয়া বতাহ মাৰি আছে ন ৰুমৰ ভিতৰত ইমান গৰম বা আৰু এয়া আহি আছোঁ আমি তিনিওটাই বজাৰ কৰিবলৈ ৰুমটো চাওঁগৈ তাৰপিছত বজাৰ কৰিমগৈ ধুনীয়া বতাহ মাৰি আছে খোজকাঢ়ি গৈ আছোঁ অহাই নাই টেম্পু এখনো মানে খোজকাঢ়িয়ে গৈ আছোঁ য'ত লগ পাওঁ মানে তাতে উঠিবলৈ যাম আগত দেখিছোঁচোন ন সেইখন টুমটুম আছেচোন যায় নেকি নেযায় ইয়াত মানে দিগদাৰ গৈ আছোঁ আৰু পালে আগত উঠিমগৈ এতিয়া তাক ল'ব দিছোঁ অলপ পাছত মই ল'ম এই হাঁহি আছোঁ চাচোন কেনেকৈ হাঁহি থাকে লালতি ওলাই গৈছে আহোঁতে পাপা চোলা লেতেৰা হ'ব আৰু এয়া পাইছোঁ আহি আৰু ৰুম ওচৰৰ আৰু ৰুম চাবলৈ আহি আছোঁ খুৰাজনে আমাক লৈ আহিছে দেই ৰুম দেখাবলৈকে আমি ইমান ভালকৈ চিনি নাপাওঁ যে সেইকাৰণে আৰু এইখিনি কি ধুনীয়া লাগিছে চাওঁ ওচৰতে থকা নিচিনা লাগিছে মুখখন আৰু ইয়াতে চাবলৈ আহিছোঁ আপোনালোকেও দেখাই আছোঁ আৰু ঐ
বেলুন ওলাই ওলাই আহি আছে হাঁহিছা দা। আৰু এইটো ৰুমটো যিটো আমি চাবলৈ আহিছোঁ এক্সট্ৰাকৈ আছে, এইটো মালিকৰ ঘৰটো, এইটো এক্সট্ৰাকৈ ৰুম এটা আছে। চাওঁ আৰু ভিতৰখনত সোমাই কেনেকুৱা কি। আৰু এয়া খোজকাঢ়ি কাঢ়িয়ে জালুকবাৰী টাউন পালোঁ আহি। আহোঁতে গাড়ী এখনো নাপালোঁ, এতিয়া যাওঁতে পাওঁ নে নাপাওঁ, যাওঁতে পাম চাগে। বহুত বেছি মানুহ ভিৰ। এয়া বজাৰখিনি কৰি লওঁগৈ মজাকৈ। আৰু এইফালে এয়া বজাৰ কৰি আছোঁ, সেয়া বিলাহী লৈ ল'লোঁ এপোৱা। হা কিমান? 40 টকা। আৰু এইফালে এতিয়া বজাৰ কৰি হৈ গ'ল, মোৰ অকলে গৈ বজাৰ কৰি আহিলোঁ। হাজবেণ্ডে দেহাক লৈ পেলাই ইয়াতে ৰখি আছিলে, মানে দুইটা মানে বজাৰ কৰিবলৈ অসুবিধা হয় যে, সেইকাৰণে মানে মই দেহাক লৈ পেলাই এইখিনিতে থিয় কৰি থাকিব দিলোঁ। কিন্তু বজাৰ চিনি নাপায়, চ' সেইকাৰণে বজাৰ মানে কি কিনিব লাগে কি নিকিনিব লাগে সেইবিলাক চিনি নাপায়, তো সেইকাৰণে মানে মই অকলে গৈ পেলাই বজাৰ কৰি আনিলোঁ। আৰু সেইটা মাংস ল'ব লৈছে, মই এতিয়া তাক লৈ আছোঁ। দুইটাই নোৱাৰি মানে অকলে বজাৰ কৰিবলৈ, বহুত মানুহ ভিৰ, মানে দেহাক মাজত সোমাবই নোৱাৰি। সেইকাৰণে তাক এইখিনিতে থিয় কৰাই পেলাই থৈ দিলোঁ দেহাক হাজবেণ্ডৰ লগত। মই অকলে বজাৰ কৰি আহিলোঁগৈ, চব হৈ গ'ল। আলু চালু পিঁয়াজ চিয়াজ কিবাকিবি লৈ ল'লোঁ। আৰু এতিয়া মাংসকণ লৈ লওঁগৈ। এইফালে ফুচকা এখন দেখিছোঁ, অকণমান খাওঁগৈ, বহুত দিন হ'ল খোৱা নাই। চাই থাকক ভিডিঅ'টো। হাজবেণ্ডে সোমাই আছে এতিয়া ATM-ত, আৰু দেহাই মই আৰু এইখিনিতে ৰখি আছোঁ। ATM-ত সোমাইছে পইচা ওলাবৰ কাৰণে। বজাৰ কৰি হ'ল, এতিয়া যামগৈ আৰু ঘৰলৈ। পইচাখিনি উলিয়াই লওঁ। এইফালে দেহা হাঁহি আছে, তাৰমান ফুৰিব পায়। বিৰাট গৰম লাগিছে, ঘাম কেনেকুৱা ওলাই গৈছে তাক দাঙি। আৰু এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ বজাৰ কৰি। আৰু এয়া টেম্পুত উঠি আছোঁ। দেহা ইমান গৰম লাগিছে, গৈ আছোঁ ঘৰলৈকে। আন্ধাৰে হ'লে বহুত। এতিয়া একদম ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ দেই। চাই থাকক ভিডিঅ'টো। সেয়া পানীপুৰি খালোঁ, একদম জ্বলা জ্বলা লাগি গৈছে, ওচৰতে লাগিলে জ্বলা। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। এয়া অভাৱিজৰ ওপৰত জালুকবাৰী। আৰু দেহা একদম তামান ফূৰ্তি পাইছে, একদম ঘূৰি ফুৰিব পাৰে গাড়ীত। আৰু আন্ধাৰে হৈছে, দেৰি হৈছে, ভাত বনোৱা দেৰি হ'বগৈ আজি। ঘৰত গৈহে আপোনালোকক দেখাই দিম আৰু কি কি বজাৰ কৰিলোঁ ন দেহা। হাই কৈ দিয়া। আজি ৰুম চোৱা নহ'লে আৰু ভালকৈ, কাইলৈহে আকৌ চাব লাগিব ভালকৈ। এতিয়া ঘৰত গৈ আপোনালোকক বাকীখিনি কথা ক'ম দেই। এইটো হৈছে সদিলাপুৰৰ ৰাস্তা বাট, আৰু এইটো আৰ্মি কেম্পটো। এইটো চাওক আৰ্মি কেম্পটো, এইটো এইফালে এতিয়া আমাৰ ৰুম যায় আৰু আৰ্মি কেম্পটো হৈ। আৰু এইফালে বজাৰ কৰি আহিলোঁ। এইফালে ঢেকীয়া শাক লৈ আহিলোঁ। এইয়া ঢেকীয়া শাক খাবলৈ মন গৈ আছিলে, ঢেকীয়া লৈ আহিলোঁ। আৰু অমিতা এটা দেহাৰ কাৰণে। আৰু এয়া বেঙেনা লৈ আহিলোঁ, বিলাহী কেইটামান, ধনিয়া পাত, আলু লৈ আহিলোঁ। সিমানখিনিয়ে আৰু বজাৰ, বেছিকৈ ইমানকৈ কৰা নাই, কম কমকৈ কৰিছোঁ। আৰু এতিয়া ঘৰ পালোঁ আহি একদম পানীহে খাই লৈছোঁ, একদম ইমান পিয়াহ লাগিছে, পানী পিয়াহ। আজিতো ৰুম চাব গ'লোঁ, আপোনালোকক কোৱাই হোৱা নাই য'ত ৰুম চাবলৈ গৈছিলোঁ। মানে ইমান পচন্দ নহ'লে ৰুমটো, সেইকাৰণে নাথাকোঁ বুলি কৈ থৈ আহিলোঁ। আৰু তোৰ অকণমান আগত আৰু এটা ৰুম পাইছোঁ, কাইলৈ সেইটো চাব যাব লাগিব। সেইটো ৰুমটো ভালেই বুলি কৈছে, খালি লেট্ৰিন বাথৰুম অলপ মানে ৰুমৰ পৰা দূৰত বুলি কৈছে। আৰু এতিয়া বেলেগত মানে ক'তো ৰুমেই পোৱা নাই, সেইটোৱে অকণমান পাইছোঁ। আৰু যদি মানে কাইলৈ চাব যাম, পচন্দ হয় তাতে থাকিম। আৰু বেলেগত বিচাৰি নাথাকোঁ, কাৰণ বহুত ৰুম বিচাৰিলেও পোৱা নাই। ৰুম বিচাৰি বিচাৰি ভাগৰি গৈছোঁ বুলি ক'ব লাগিব। আৰু যাওঁতে খোজকাঢ়ি কাঢ়ি ৰুম চোৱা বাজে, খোজকাঢ়ি কাঢ়ি আমি একদম জালুকবাৰী মেইন টাউনত পালোঁগৈ। আহোঁতে টেম্পুত আহিছোঁ। আৰু ইয়াত কেনেকুৱা, একদম যাওঁতেতো কমতে যাব পাৰি, আহোঁতে একদম পূৰা 100 টকা ভাড়া লাগে ইয়াত। কমত মানে কোনোৱেই নাহে, যদি কমত মানে 100 টকাৰ পৰা অকণমান কমাই দিওঁ, দৰ্জা বন্ধই কৰি দিয়ে, মানে নাযায় মানে। আৰু 100 টকা মানে লাগিবই, মানে 100 টকা 150 টকা লাগে, তথাপিও 100 টকাত আহিছোঁ আৰু উপায় নাপায়, কাৰণ নাহে মানে এখনো নাহে। তাৰপিছত সেইকাৰণে আহিলোঁ আৰু টেম্পুতে। বহুত ভাগৰ লাগে, ফুৰিবও ভাল পায়, কিন্তু মানে একদম ভাগৰো বহুত লাগে, কি টোপনি মাৰিলে। আৰু এতিয়া ভাত বনাওঁগৈ, মুৰ্গী মাংস অকণমান লৈ আহিছোঁ, তাকে বনাওঁগৈ। দেহাক অমিতা লৈ আহিছোঁ, অমিতা আৰু মুৰ্গী মাংস বনাই দিম। আৰু আমি যেতিয়া ৰুমটোলৈ যাম, তেতিয়াহে আৰু আপোনালোকক ভিডিঅ' কৰি দেখাম। আৰু ৰুম চাব যোৱা নবনাওঁ আৰু ভিডিঅ'। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আজি যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। সকলোৱে এটা এটা ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু এতিয়া বাই বাই।
দেহা বাই 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 মায়ুৰ নাই তাত আমাৰ টোপনি ধৰি আছে তো আপোনালোকক নেক্সট ভ্লগত লগ পাই আছোঁ দেই এতিয়া বাই